হেল্ল' ভিউৱাৰ্ছ, পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ডিমা হাছাওৰ পৰা আহি এতিয়া গুৱাহাটী পালোঁহি 2:30 বজাত। তাৰপিছত এতিয়া ওলাইছোঁ শিলিগুৰি যাবলৈ বাছত। ISBT পালোঁহি, ৰুমত অলপ ফ্ৰেছ হৈ মেলি আপোনালোকে চাই থাকক শিলিগুৰি হৈ কিদৰে এতিয়া আমি কলিকতা যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আহক। এতিয়া আমি বাছৰ কাৰণে ৱেইট কৰি আছোঁ। 6:30 বাছ আহিব মানে, তো এতিয়া 6টা বাজিছে। আধা ঘণ্টা বহি থাকোঁ ইয়াতে বাছৰ অপেক্ষাত। ইয়াতে লাগিব মানে 35, 36 বে নাম্বাৰত লাগিব বুলি কৈছে। সেইকাৰণে এতিয়া ইয়াতে ৰৈ আছোঁ আৰু বাছ আহিল। এয়া আমি বহি লৈছোঁ এতিয়া একদম। গৈ থাকোঁ এতিয়া শিলিগুৰি পাই আপোনালোকক দেখাই আছোঁ। এতিয়া 11:30 বাজিছে। কুকুৰাঝাৰ কলাবাৰীত ৰখাইছে ভাত খাবলৈ। এতিয়া ভাত খাই লওঁ অলপ, যিহেতু পাওঁতে ৰাতিপুৱা হ'বগৈ, ভোকো লাগিব। সেইকাৰণে খাই মেলি লওঁ আৰু এতিয়া দিয়া। এয়া মাংস থালি ভাত 150 টকা প্লেট। এয়া খাব লৈছোঁ আৰু। গুড মৰ্ণিং, পালোহি শিলিগুৰি পালোহি এতিয়া। এইটো শিলিগুৰি NBSTC হয়, মানে নৰ্থ বেংগল ষ্টেট ট্ৰান্সপৰ্ট কৰ্পোৰেশ্যন।